একাংশই কিন্তু এই যে মই ক'লোঁ যে মাকৰ এই বস্তুটো আমাৰ আইজনীয় স্বাভিমান থকা বস্তুটো কিন্তু বজাৰত বিকি দালালিৰ ওচৰত বিকি তেওঁলোকৰ মন মগজুক বিকি তেওঁলোকে জাতিটোক তিল তিলকৈ আচলতে বিপদত পেলোৱাই নহয় সৰ্পকালৰ কাৰণে অনন্ত অনাদিকালৰ কাৰণে কিন্তু সেই একাংশ ভণ্ডস দালালি ছাত্ৰ নেতাই সি মৰাণ সভাই হওক সি মৰাণ ছাত্ৰ নেতাই হওক আটাইকেইটা সংগঠনৰ নেতাই কিন্তু উঠি পৰি লাগিছে আৰু এজন তাত আমাৰ মাননীয় বিধায়কো নাম জড়িত আছে মই মাজতে ৰখাইছোঁ আপোনাক আপুনি ইমানবিলাক অভিযোগ আনি কৈছে এখন মানে কিবা প্ৰেছ মিটৰ দৰে হৈ গৈছে যিয়ে নহওক আপোনাক মই মাতিছিলোঁ কথাখিনি আপুনি ৰাইজক জনাইছে ৰাইজে শুনিব কথা হৈছে কি মৰাণ জনগোষ্ঠীটোত প্ৰায় 3 লাখ জনসংখ্যা চাগে প্ৰায় 2.5 লাখৰ পৰা 3 লাখ তেনেকুৱা জনসংখ্যা হ'ব চাগে মোৰ কিন্তু এইটো বিশেষ ধাৰণা নাই 5 লাখো হ'ব পাৰে মই নাজানো ধৰি ললোঁ 3 লাখে বা 5 লাখে 5 লাখ জনসংখ্যা থকা এটা জনগোষ্ঠীৰ কোনো এজন ব্যক্তিয়ে অভিযোগবিলাক অনা নাই ৰহেন্দ্ৰ মানে কিয় আনিবলগীয়া হ'ল ৰহেন্দ্ৰ মানে ক'ৰবাত এই কমিশ্যনৰ ভাগ বিচাৰিছিলে পোৱা নাই ঠিকাদাৰ কাম কৰিব বিচাৰিছে পোৱা নাই এনেধৰণৰ কিবা কথা জড়িত হৈ আছে নেকি ৰহেন্দ্ৰ মানে প্ৰয়োজন হ'লে ব্ৰইলাৰ কাটিব ৰহেন্দ্ৰ মানে যেতিয়া প্ৰয়োজন হ'লে কচু ঢেকীয়া বিকিব গতিকে ৰহেন্দ্ৰ মানে দুৰ্নীতিৰ বিৰুদ্ধে কিন্তু কেতিয়াও চকুমুটি কুলি ভাও নোযোৱে অৰুণজ্যোতি চুতীয়া কথাটো জানে অৰুণজ্যোতি চুতীয়াই মৰাণ নহয় তেওঁ চুতীয়া তেওঁ মই মৰাণ বুলি নাজানো কিন্তু আমি মৰাণ ছাত্ৰ কৰাৰ পৰা একেলগত কৈছোঁ মই অৰুণজ্যোতি চুতীয়া বুলি জানো অফিচিয়েলি অৰুণজ্যোতি মৰাণ আমি জানো নাই মই চুতীয়া বুলি জানো আপোনালোকে অফিচিয়েলি কি বুলি জানে মই নাজানো যে মই চুতীয়া বুলি জানো তেওঁ মানে কি হ'ল এনেকুৱা এটা ভুল ৰিপৰ্ট পঠিয়াইছে আপোনাক মই তথ্যবিলাক দেখুৱাব পাৰিম যে বিভিন্ন চাহ বাগানত তিনিচুকীয়া জিলাত থকা চাহ বাগানত 50% মৰাণ মানুহ আছে বুলি তেওঁ এটা ৰিপৰ্ট ভুলকৈ ৰিপৰ্ট পঠিয়াইছে চৰকাৰলৈ ৰহেন্দ্ৰ মৰাণ অসমৰ এটা অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণসকলৰ এগৰাকী যুৱক সেই মৰাণ জনগোষ্ঠীটোৰ বৰ্তমান সময়ত কিন্তু আমি দেখিছোঁ যে আপুনি সেই জনগোষ্ঠীটোৰ এটা ছাত্ৰ সংগঠনৰ বিষয়ববীয়াও আছিলে একমাত্ৰ ছাত্ৰ সংগঠন মৰাণ ছাত্ৰ সন্থাৰ তাৰপিছত আমি দেখিছোঁ যে চৰকাৰে হওক কেন্দ্ৰীয় চৰকাৰে হওক অসম চৰকাৰে হওক সেই জনগোষ্ঠীটোক কিন্তু যেনেধৰণে গুৰুত্ব দিব লাগিছে বা যেনেধৰণে প্ৰাধান্য দিব লাগিছিলে দিয়া নাই যেন অনুভৱ হয় সেইকাৰণে আচলতে সদায় আন্দোলন পথ ল'ব লগা হৈ আছে আপোনাৰ দৃষ্টিভংগীত কি কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা আপুনি প্ৰশ্ন কৰিছে গতিকে আজি তাৰিখত আচলতে মৰাণ ছাত্ৰসন্থাৰ প্ৰাক্তন কৰ্মী হিচাপে মৰাণ জনগোষ্ঠীটোৰ এতিয়া 6টা জনগোষ্ঠীয় 6টা সংগঠন আছে মৰাণ জনগোষ্ঠীটোত এতিয়া নতুনকৈ এটা মানে জন্ম হ'ল সেইটো হ'ল মৰাণ যুৱ পৰিষদ গতিকে 7টা আছে কিন্তু সেইটোক এই যুৱ পৰিষদক এই 6টা সংগঠনে কিন্তু তেওঁলোকৰ একেজনী মাকৰ সন্তান নহয় বুলি তেওঁ এঘৰীয়া কৰি থৈছে কিয় মানে তেওঁলোকৰ আদৰ্শ নীতি আদৰ্শৰ কাৰণে হয়তো হ'ব পাৰে গতিকে তেওঁলোক এঘৰীয়া কৰিছে কিন্তু তেওঁলোকে ক'ব খোজে যে সেইটো সংগঠন অবৈধ কিন্তু আজি তাৰিখত তেওঁলোকৰ শিক্ষাৰ অভাৱে নে তেওঁলোকৰ অধ্যয়নৰ অভাৱ নাজানো যে আচলতে সংগঠন এটাক সমপৰ্যায়ৰ সংগঠন এটাক অবৈধ স্বীকৃতি এটা গণতান্ত্ৰিক সংগঠনে দিব নোৱাৰে ভাৰতীয় সংবিধানৰ গণ্ডিয়তহে মানে দিব পাৰিব এই কথাষাৰ আচলতে তেওঁলোকৰ জ্ঞানৰ অভাৱ যিটো জেনেৰেল নলেজ সাধাৰণ জ্ঞান থাকিব লাগে এই জ্ঞানটো আজি তাৰিখৰ গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে 2-3জনে এটা সংগঠন ভাল কামৰ কাৰণে খুলিব পাৰে এতিয়া আসল কথালৈ আহিব খুজিছোঁ যে আপুনি কৈছে কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰে বহু সময়ত আচলতে মৰাণ জনগোষ্ঠীটোক মাহীয়াই দৃষ্টিৰে চাইছে বা এটা পিছপৰা জনগোষ্ঠী হিচাপে আমি পিছপৰা শ্ৰেণী এটা জনগোষ্ঠী হিচাপে আমি সদায় দাবী কৰি আহিছোঁ যে স্বীকৃতি বিচাৰিছোঁ আমাৰ মৰাণ জনগোষ্ঠীটোক আচলতে অন্যান্য জনগোষ্ঠীৰ লগত সমান্তৰালভাৱে আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব লাগে জনজাতিকৰণকে আদি কৰি মানে ষষ্ঠ অনুসূচিত যিটো তালিকাত আমাক পেলাব লাগে এই গোটেই কথাখিনি আমি মৰাণ ছাত্ৰসন্থাৰ জন্ম লগ্নৰ পৰাই এটা দাবী আছে আৰু সেই দাবীটো অটল অচল হিচাপে আজিও মানে দাবী কৰি থকা হৈছে কিন্তু একাংশই কিন্তু তাৰ সুযোগ তেওঁলোকে সুবিধা গ্ৰহণ কৰি মৰাণ জনগোষ্ঠীটোক এই যিটো ঘৰৰ শত্ৰু বিভীষণ বুলি কয় যে একাংশই কিন্তু এই যে মই ক'লোঁ যে মাকৰ এই বস্তুটো আমাৰ আইজনীয় স্বাভিমান থকা বস্তুটো কিন্তু বজাৰত বিকি দালালিৰ ওচৰত বিকি তেওঁলোকৰ মন মগজুক বিকি তেওঁলোকে জাতিটোক তিল তিলকৈ আচলতে বিপদত পেলোৱাই নহয় সৰ্পকালৰ কাৰণে অনন্ত অনাদিকালৰ কাৰণে কিন্তু সেই একাংশ ভণ্ডস দালালি ছাত্ৰ নেতাই সি মৰাণ সভাই হওক সি মৰাণ ছাত্ৰ সন্থাই হওক আটাইকেইটা সংগঠনৰ নেতাই কিন্তু উঠি পৰি লাগিছে তাৰ জ্বলন্ত উদাহৰণ মই আপোনাক আজি সুধিছে কাৰণে মই তথ্য কেইটামান আছে মই জনাই ভাল পাম আজি কেমেৰাত অসম চৰকাৰৰ পৰা আপুনি এটা কথা ক'লে যে ভাৰত চৰকাৰ বা অসম চৰকাৰে একো দিয়া নাই নেকি
মানে যেনেধৰণে গুৰুত্ব দিব লাগিছিলে বা যেনেধৰণে গুৰুত্ব তেওঁ দিয়া নাই অন্যান্য কাৰণ আমাৰ ৰাজনৈতিকভাৱেও গুৰুত্ব দিয়া নাই আজি আমাৰ দুজন বিধায়ক আছে বলিন চেতিয়া ডাঙৰীয়া মাননীয় বিধায়ক মানে আজি শদিয়া সমষ্টি মাননীয় বিধায়ক সুৰেণ ফুকন ডাঙৰীয়া আমাৰ ডিগবৈ সমষ্টি দুজন বিধায়কৰ বাদে মৰাণত কিন্তু আজিলৈকে বিধায়ক নাই বা আজি যেনেধৰণে আমাৰ বিধায়ককেইজনে ৰাজনৈতিকভাৱে তেওঁ গুৰুত্ব পাব লাগিছিল মানে আজিলৈকে আমাৰ এজন মন্ত্ৰী নাই গতিকে এইটো ক্ষেত্ৰত আৰু মৰাণ জনগোষ্ঠীক কেনেকৈ ধৰণে আচলতে চাইছে তাক আমি বুজাই কোৱা কোনো মানে পৰিৱেশ নাই আছে বুলি মই নাভাবোৱেই কিন্তু আজিৰ তাৰিখত একো নাই দিয়া বুলি ক'লেও আমাৰ ভুল হ'ব যে অসম চৰকাৰৰ পৰা মৰাণ জনগোষ্ঠীৰ বাবে আগবঢ়োৱা বিশেষ উন্নয়ন পুঁজিৰ কথা নিশ্চয় আপুনি গম পায় শুনিছে যে মানে তাৰ দুৰ্নীতি কেনেধৰণে হৈ আছে আৰু মৰাণ অট'নমাছ কাউন্সিল যিখন আমাৰ মৰাণ স্বায়ত্তশাসিত পৰিষদ এই পৰিষদখনৰ দুৰ্নীতি কেনেধৰণে আচলতে পোখা মেলিছে তাৰ মই কিছু আভাস আজি আপোনাৰ ষ্টুডিঅ'ত মই আগবঢ়াব খুজিছোঁ এতিয়া এই যিটো বিশেষ পুঁজি মৰাণ অসম চৰকাৰৰ পৰা বিশেষ পুঁজি যিটো আমাৰ 2021 আৰু 22 বৰ্ষত 25 কোটি এইটো বিশেষ পুঁজি দেই এইটো অট'নমাছ কাউন্সিলটো অহা নাই এতিয়ালৈকে এইটো বিশেষ পুঁজি 25 কোটি এই 25 কোটি টকা আচলতে এই যিমান কাম হ'ল 2021 আৰু 22ত যিমানখিনি কাম হ'ল যেনেকৈ কাকো পথাৰত ক'ৰবাত ৰংগমঞ্চ বনালে ক'ৰবাত ফিল্ড এখন বনালে ৱাল মাৰিব দিলে বা কৌৰডুগুৰিত বনালে বা মামৰণিত বনালে মৰাণ প্ৰধান অঞ্চলত যিমানবোৰ বনালে তাত কমপ্লিটলি মানে ডিফেক্ট মানে বিসংগতি তাত এই ছাত্ৰ সন্থাত থকা একাংশ ল'ৰাই কণ্ট্ৰেক্টাৰ ৰূপত তেওঁলোকে থিয় দিলে আৰু প্ৰত্যেকটো কামত তেওঁলোকে সিংহভাগ তেওঁলোকে লৈ জনগোষ্ঠীটোলৈ অহা এই পইচা কেইটকা কিন্তু তেওঁলোকে আজি ভোগবিলাক কৰি সম্পূৰ্ণ একনায়কত্ববাদ চলাইছে গতিকে এই গোটেই কামবোৰ বিসংগতি আৰু এই তাৰ উপৰিও আৰু এটা তেওঁলোকে ৰাজহুৱাভাৱে তেওঁলোকে গ্ৰহণ কৰে 6টা জনগোষ্ঠী আৰু এজন তাত আমাৰ মাননীয় বিধায়কো নাম জড়িত আছে বিধায়কজনৰ নাম মই পৰৱৰ্তী সময়ত মানে নামটো মই ফাদিল কৰিম তেওঁলোকে এই 2021-22 পৰা তেওঁলোকে 5% লৈছে আপুনি এটা কথা আচৰিত 5% কমিশ্যন লৈছে এইটো যিটো কথা আচলতে মৰাণ জনগোষ্ঠীৰ পইচা কেইটকা তেওঁলোকে এই কামটো কৰিব নালাগে এইটো মৰাণ জনগোষ্ঠীটোৰ 6টা সংগঠন ইয়াত 5%ত জড়িত হৈ আছে আৰু এজন বিধায়ক আছে জড়িত গতিকে 5% আপুনি নিশ্চয় জানে যে 5% ল'লে এইটো মানে 1,25 লাখ 5% এইটো এই 25 কোটিৰ পৰা অলৰেডি 5%ত 1,25 লাখ টকা অলৰেডি এই কাৰোবাৰ পেটলে কাৰোবাৰ জেবলে দালালি জেবলে গুচি গৈছে তাৰপাছত ডাঙৰ অভিযোগ কৰিছে ডাঙৰ এইটো মই আপোনাক একদম অন কেমেৰাত কৈছোঁ যে তেওঁলোকে লৈছে তাৰ ওচৰত আমাৰ ওচৰত তথ্য আছে তথ্য আছে তেওঁলোকে 5% এইটো তথ্য নাথাকিলে আকৌ বিতৰ্কিত বিষয় নাই একদম তথ্য সহকাৰে কৈছোঁ মই নিশ্চয় কেইটামান তথ্য আপোনাক দেখুৱাম তাৰপিছত আৰু 2022 গতিকে আমি আৰু এটা কথা দাবী জনাইছোঁ সেইকাৰণে যে ইয়াত জড়িত থকা এই 5% লোৱাৰ পৰা এই কামবিলাকত কোনোবা ঠিকাদাৰৰূপীভাৱে তেওঁলোকে জনগোষ্ঠীটোৰ ওচৰত দালালি ৰূপে থিয় দিয়া এই প্ৰত্যেককে তদন্ত আওতালৈ আইনৰ তদন্ত আওতালৈ আনিবৰ কাৰণে দাবী জনাইছোঁ 2022 আৰু 23 বৰ্ষত 25 কোটি টকা এই 25 কোটি টকাত কিন্তু এই একেদৰে এই 6টা সংগঠন আৰু বিধায়কৰ হাতৰ জেপলৈ 7% গুচি গৈছে 2% বাঢ়িল মানে 2% আকৌ তাত বাঢ়িলে তাত 1,75 লাখ টকা মৌচলিত 2 কোটি টকা তাত গুচি গৈছে তাত 1,75 লাখ টকা তালৈ গুচি গৈছে এই জেপলৈ আপুনি কমিশ্যনৰ অংক গতিকে মৰাণ জনগোষ্ঠীৰ কাৰণে দুৰ্ভাগ্যজনক কথা নহয়নে তেওঁলোকে মৰাণ জনগোষ্ঠী পিছপৰা এটা জনগোষ্ঠীলৈ অহা এই টকাকেইটা তেওঁলোকে আজি এনেধৰণে ভাগ বিতৰণ কৰাটো কিমান যুক্তিসংগত আছে গতিকে এইবোৰ তদন্ত আওতালৈ আহিব লাগে আৰু গতিকে আৰু এটা কথা মই ক'ব খুজিছোঁ যে এই যে 7% যে লয় তাত 2% কিন্তু অসম মৰাণ সভাই মৰাণ জনগোষ্ঠীৰ বিশেষ পুঁজি সংৰক্ষণৰ কাৰণে তেওঁলোকে 2% লয় যে মৰাণৰ যিবিলাক হেৰুৱা সম্পদ কীৰ্তি সংস্কৃতি ভাল কথা নহয় কামবিলাকতো ভালৰ কাৰণে কৰে কিন্তু তেওঁলোকেতো কাৰ্যক্ষেত্ৰতো ওলোটা কৰে এতিয়া এই যে 2% তেওঁলোকে মৰাণ সভাই যে ৰাখিছে এই 2%ও আচলতে জমা আছে নাই অতি সোনকালে ৰাজহুৱা কৰিবৰ কাৰণে দাবী জনাইছোঁ আপোনাৰ চেনেলটোৰ জৰিয়তে আৰু এটা কথা
মই কামৰ নমুনা দাঙি ধৰিছোঁ 2022 আৰু 23 মাত্ৰ এটা কামৰ নমুনা দাঙি ধৰিছোঁ আপুনি শুনি আচৰিত হ'ব মৰাণ জনগোষ্ঠীটোৰ কাৰণে অতি দুখৰ আৰু লাজৰ বিষয় যে মাত্ৰ এটা কামৰ বিসংগতি নমুনা দাঙি ধৰিলোঁ বডোচা কলাক্ষেত্ৰ নাহনি য'ত কাম চলি আছে আপুনি দেখিব যে 1,90,00,000 টকা এই কামটো কোনো নিবিদা নোহোৱাকৈ 2022 আৰু 23 বৰ্ষৰ কাম দেই এতিয়ালৈকে কিন্তু নিবিদা হোৱা নাই তাত টেণ্ডাৰে হোৱা নাই টেণ্ডাৰ নোহোৱাকৈয়ে 90% কাম অলৰেডি তেওঁলোকে বিলো উলিয়াই আনিলে 10% বিল বাকী আছে নিবিদা নোহোৱা কামটোত আপুনি শুনি আচৰিত হ'ব কেনেকৈ লুণ্ঠন হৈ আছে আপুনি চাওক আৰু এই কামটোৰ তদাৰক কৰিছে বিনন্দ মৰাণ আৰু ভৱেন মৰাণে গতিকে আটাইকেইজনক তদন্ত আওতালৈ আচৰিত কাণ্ড ৰহেন্দ্ৰ মৰাণে ধোঁৱা দেখি আচলতে কথা নকয় জুই দেখি কথা কয় লজিকেলি গতিকে আচৰিত কথা গতিকে এই কথাটো গতিকে মই এই দালাল চক্ৰটোৰ লগত আচলতে সন্থাৰ যি একাংশ বিষয়ববীয়া জড়িত হৈ আছে হয়নে সভাৰ যি একাংশ বিষয়ববীয়া জড়িত হৈ আছে গোটেই ঘটনাটো মানে কেঁচুকানুত হাপ ওলাইছে মই আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে মৰাণ জনগোষ্ঠীক অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক যেনেধৰণে গুৰুত্ব দিব লাগিছিল দিয়া নাই নেকি কিন্তু যি কেইটকা দিছে সেই কেইটকাও দেখোন হয় গতিকে এই দুষ্ট চক্ৰটোৰ লগত জড়িত থকা আটাইকেই আইনৰ আওতালৈ আচলতে আনিব লাগে প্ৰত্যেকজন মৰাণ মানুহে দাবী কৰিব লাগে নহ'লে কিন্তু মৰাণ মানুহৰ সুৰক্ষিত ভৱিষ্যত ধ্বংস হ'ব ইয়াত কাৰণ এই পইচাটোৰ জৰিয়তে আমি বহুত ল'ৰা ছোৱালী আমি মৰাণৰ আজি IPS নাই বুলি কৈছোঁ APS নাই বুলি কৈছোঁ কাৰণ আজি আমাৰ মৰাণ জনগোষ্ঠী সঁচাকৈয়ে আজিলৈকে এজন SP নাই এজন DC নাই গতিকে আমি এই পইচাবোৰ তেওঁলোকে পকেটলৈ নিয়া মানে যদি পৰিৱৰ্তে যদি এই পইচাবিলাকৰ জৰিয়তে আমি যদি আমাৰ চোকা মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীবিলাকৰ ক্ষেত্ৰত যদি আমি প্ৰয়োগ কৰিলোহেঁতেন ব্যৱহাৰ কৰিলোহেঁতেন নিশ্চয় মৰাণ জনগোষ্ঠীটোৱে খুব কম দিনত IPS APS মানে পাবলৈ সক্ষম হ'লহেঁতেন হয়নে গতিকে আমি তদন্ত আওতালৈ দাবী জনাইছোঁ তাৰপাছত মই আহিব খুজিছোঁ 2023 আৰু 24 বৰ্ষ মানে প্ৰতিটো বৰ্ষতে কি দুৰ্নীতি হৈছে এতিয়া এই গোটেই কামবিলাক এটা কামৰহে নমুনা ক'লোঁ যে যিটো নাহনিত যিটো কলাক্ষেত্ৰ বডোচা কলাক্ষেত্ৰ অকল এটা কামহে কৈছোঁ আপোনাক ইয়াততো 2023 আৰু 22 বৰ্ষৰ 25 কোটি কাম হৈছে এই 25 আৰু অন্যান্য কাম হৈছে এই কামবিলাকত সম্পূৰ্ণ বিসংগতি হৈছে তাৰো তদন্ত বিচাৰিছোঁ কিন্তু তাৰপিছত আমি এই আটাইবিলাক কাম তাৰ 2023 আৰু 24 বৰ্ষটো 20 কোটি টকা ইতিমধ্যে তাৰমানে আমাৰ জিলা উপায়ুক্ত কাৰ্যালয়ত আজিকালি আয়ুক্ত কাৰ্যালয়ত গতিকে DC হাতত 20 কোটি টকা জমা আছে এতিয়ালৈকে কোনো প্লেনিং হোৱা নাই এষ্টিমেট বনা নাই হা গতিকে এষ্টিমেট বনা নাই গতিকে এই DC হাতত আছে আৰু আটাইতকৈ মানে আচৰিত কথা কি যে এই বিশেষ উন্নয়ন পুঁজিটো চোৱা চিতাৰ দায়িত্বৰ বাবে মৰাণ জনগোষ্ঠীৰ 6টা সংগঠনৰ সভাপতিসকলক আৰু অট'নমাছ কাউন্সিলৰ চেয়াৰমেনক মানে দায়িত্ব দিছিল চোৱা চিতা সূক্ষ্মভাৱে চোৱা চিতা কৰিবৰ কাৰণে গতিকে এই গোটেই খেলি মেলিবিলাকত মই ভাবোঁ যে আটাইকেইটা সংগঠনৰ সভাপতি সম্পাদকবিলাকো হয়তো চাগে জড়িত আছে গতিকে তদন্ত আওতালৈ আহিলে অন্ততঃ গোটেইবিলাক কথা পোহৰলৈ আহিব গতিকে তেওঁলোকক দায়িত্ব দিয়াৰ পাছত 6টা সংগঠনৰ সভাপতি দায়িত্ব দিয়া সভাপতিসকলক দায়িত্ব দিয়াৰ পাছত অট'নমাছ কাউন্সিলৰ সভাপতি অৰ্থাৎ চেয়াৰমেনক দায়িত্ব দিয়াৰ পাছত কেনেকৈ বিসংগতি হৈছে তদন্ত আওতালৈ আহিব লাগে এই কথাখিনি আমি দাবী জনাইছোঁ ইয়াৰ পাছত আপুনি অট'নমাছ কাউন্সিলৰ কথাখিনি আপুনি যদি গম পায় তেতিয়াহ'লে আপুনি আৰু আচৰিত হ'ব এতিয়া মৰাণ অট'নমাছ কাউন্সিললৈ কথাখিনিলৈ আহিছোঁ সেই একেই বৰ্ষতে 21 বৰ্ষত তেওঁ এই দুইটা বস্তুত অসম চৰকাৰে মোকলাই দিছিলে অট'নমাছ কাউন্সিলখন আচলতে তেওঁলোকে গঠন কৰিছিলে মানে ইন টাইম কিন্তু ভেলিড অট'নমাছ কাউন্সিলখনৰ 6 মাহ থাকে হয় নাই কিন্তু আজি কিন্তু চাওঁতে তেওঁলোকে 3 বছৰ অতিক্ৰম কৰিলে অতি দুৰ্ভাগ্যজনক কথা কিন্তু এই কথাবিলাক মাত মতাৰ কাৰণেই ৰহেন্দ্ৰ মৰাণ কাৰোবাৰ কাৰণে চকুকেইটা দাঁত হ'ল গতিকে আপোনালোকে নিশ্চিতভাৱে আপোনাৰ চেনেলত ক'বলৈ পাই মই খুব ধন্য গতিকে অট'নমাছ কাউন্সিলৰ কামৰ নমুনা কৈছোঁ তেওঁলোকে 80 লাখ টকা অট'নমাছ কাউন্সিলৰ প্ৰথম কিস্তিটো যিটো 21-22ত 80 লাখ টকা অস্থায়ী এটা অফিচ সেই অফিচটো তেওঁলোকে মেৰামতি কৰাৰ নামত তেওঁলোকে খৰচ কৰিলে 80 লাখ টকা প্ৰায় 1 কোটি টকা চাব দেই কিন্তু সেই অফিচটো অসম চৰকাৰৰ অধীনত থকা ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ অন্ধ বিদ্যালয় এটা অফিচ মাত্ৰ এবছৰৰ কাৰণে অনুমতি দিছিলে
সেই অফিচটো ল'বৰ কাৰণে উন্নয়ন পৰিষদক মানে এই মানে ডেভেলপমেণ্ট কাউন্সিলক অবৈধ দখল অবৈধ নহয় তেওঁলোক ল'বৰ কাৰণে এবছৰ কাৰণে দিছিলে এবছৰ এতিয়া কিন্তু অবৈধ বুলিয়ে ক'ব পাৰি সেইটোৱে কৈছোঁ তাৰপিছততো তেওঁলোকৰ চৰকাৰক তেওঁলোকে চমজাই দিব অনুমতি দিছিল কিন্তু চমজাই নিদি সেই অফিচটো তেওঁলোকে অস্থায়ী অফিচটো এইটো চৰকাৰী এটা গৃহ অন্ধ বিদ্যালয় অন্ধ ছাত্ৰ ছাত্ৰী বিদ্যালয় সেইটোত তেওঁলোকে 80 লাখ টকা তেওঁলোকে ব্যয় কৰিছে এটা ক'ত কৰিলে কি নাভূত নাচুতকৈ তাৰো কিন্তু হিচাপ কিন্তু তন্নকৈ কিন্তু ৰাজহুৱা কৰিব লাগিব অন্যথাই কিন্তু আমি আইনৰ আওতালৈ তেওঁলোকক আমি নিশ্চয় তেওঁলোকৰ ওপৰত গোচৰ তৰিম এই যে 80 লাখ টকাৰ ভিতৰত তেওঁলোকে 40 লাখ টকা চিভিল কাম দেখুৱাইছে 40 লাখ টকা তেওঁলোকে বিভিন্ন আচবাব কিনা দেখুৱাইছে তেওঁলোকে কম্পিউটাৰৰ পৰা চকী বেঞ্চ কিনা দেখুৱাইছে আৰু তাত যিকেইটা মনিটৰ কিনিছে এটা এণ্ড্ৰইড মোবাইলটো সমান মনিটৰ কিনি পেলাই থৈছে বিভিন্ন আচবাব এইখিনিও মৰাণ জনগোষ্ঠীৰ মানুহে চকুৱে অফিচত গৈ প্ৰত্যক্ষ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আপোনাৰ চেনেলৰ জৰিয়তে গতিকে এইবোৰ এটা বৰ লাজৰ বিষয় আৰু 40 লাখ তেওঁলোকে খৰচ কৰাৰ পাছত 20 লাখ টকা থাকিলে এই 20 লাখ টকাটো তেওঁলোকে মৰাণ জনগোষ্ঠী যিসকল মানে ৰোগীয়া ব্যক্তিক সাহায্য প্ৰদান কৰা দেখুৱাইছে গতিকে মই দাবী জনাইছোঁ যে তেওঁলোকে কিমান সূক্ষ্মভাৱে মৰাণ জনগোষ্ঠীটোৰ মেডিকেল সাহায্য প্ৰদান কৰিলে তাকো ৰাজহুৱা কৰিব লাগে কাৰণ কণা হাঁহক পতান দান দিয়া তেওঁলোকৰ কামবিলাক আমি সদায় চকুৱে প্ৰত্যক্ষ কৰিছোঁ তেওঁলোকৰ 2 নম্বৰী দালালি এই স্বভাৱবিলাক আচলতে ৰাইজক আকৌ আচলতে তেওঁলোকে এই এঙাৰক গাখীৰ ধোৱা নিচিনা কথা তেওঁলোকে এইবিলাক কৰি লাভ নাই গতিকে এই যিটো মেডিকেল সাহায্য দিয়া 2021 আৰু 22 বৰ্ষৰ তেওঁলোকৰ যিটো 1 কোটি টকা সম্পূৰ্ণ বিসংগতি ৰাজহুৱা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ ইয়াৰ পাছত জানি আচৰিত হ'ব আপুনি আমাৰ পিছ পৰি থকা জনগোষ্ঠীটোৰ বাবে লাজৰ বিষয় যে এই যে মানে এটা অসম চৰকাৰৰ অধীনত থকা মানে এটা অন্ধ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে দিয়া এই মানে গৃহটো তেওঁলোকে এবছৰ অনুমতি দিয়াৰ পাছত আজি 3 বছৰ এৰি দিয়া নাই এইটো আমাৰ কাৰণে জনগোষ্ঠীৰ কাৰণে লাজৰ কথা নহয় ইমান টকা তেওঁলোকে লুণ্ঠন কৰিলে নিজা মাটি কিনি তেওঁলোকে অফিচ এটা নিজাববীয়াকৈ অট'নমাছ কাউন্সিলৰ বনাব পৰা নাই এইটো এটা দুৰ্ভাগ্যজনক বিষয় গতিকে ইয়াৰ পাছত আমি আটাইবিলাক বিষয় ৰাজহুৱা কৰিবৰ কাৰণে দাবী জনাইছোঁ এটা চৰকাৰী ঘৰত কেনেকৈ 80 লাখ টকা খৰচ কৰিলে কেনেকৈ নিম্ন মানদণ্ড আচবাব কিনি তেওঁলোকে নিজৰ পকেটলৈ পইচা কিনি তেওঁলোকে হৰলুকি কৰিলে এই গোটেই কথাবিলাক পোহৰলৈ আহিব যেতিয়া আইনৰ আওতালৈ আহিব তেওঁলোকে তন্নকৈ ওলাই পৰিব এই সকলো বিষয়বিলাক আমি দাবী জনাইছোঁ এতিয়া কথা হ'ল কি যে আৰু আমি তাৰ পাছত যাব খুজিছোঁ যে অট'নমাছ কাউন্সিলত 2022 আৰু 2023 বৰ্ষৰ মানে কথালৈ তাতো 1 কোটি টকা সম্পূৰ্ণ মোকলাই দিছে কামৰ নমুনাটো আপুনি চাব যে 40 লাখ টকা ছাত্ৰ ছাত্ৰীক জলপানী দিয়াত তেওঁলোকে দিলোঁ বুলি দেখুৱাইছে তেওঁলোকে জলপানীত বিসংগতি আছে পাবলগীয়া ছাত্ৰ ছাত্ৰী পোৱা নাই নেপাবলগীয়া তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে পাইছে কিছু সংখ্যক গতিকে নেপাবলগীয়া নহয় সেইখিনিও পাবলগীয়াই মই মানে নকওঁ যে নেপাবলগীয়া কাৰণ মৰাণ জনগোষ্ঠীয়ে কিন্তু প্ৰকৃতাৰ্থত যে যিসকল ছাত্ৰ ছাত্ৰী পোৱাৰ যোগ্য আছিল মানে বহুখিনি ছাত্ৰ ছাত্ৰী পোৱা নাই যিখিনিয়ে পালে আমি ভাল পাইছোঁ ধন্যবাদ জনাইছোঁ সেইখিনি ছাত্ৰ ছাত্ৰীয়ে পোৱাৰ যোগ্য মই মাজতে ৰখাইছোঁ আপোনাক আপুনি ইমানবিলাক অভিযোগ আনি কৈছে এখন মানে কিবা প্ৰেছ মিটৰ দৰে হৈ গৈছে যিয়ে নহওক আপোনাক মই মাতিছিলোঁ কথাখিনি আপুনি ৰাইজক জনাইছে ৰাইজে শুনিব কথা হৈছে কি মৰাণ জনগোষ্ঠীটোত প্ৰায় 3 লাখ জনসংখ্যা চাগে প্ৰায় 2.5 লাখৰ পৰা 3 লাখ তেনেকুৱা জনসংখ্যা হ'ব চাগে মোৰ কিন্তু এইটোৰ বিশেষ ধাৰণা নাই 5 লাখো হ'ব পাৰে মই নাজানো ধৰি ললোঁ 3 লাখেই বা 5 লাখেই 5 লাখ জনসংখ্যা থকা এটা জনগোষ্ঠীৰ কোনো এজন ব্যক্তিয়ে অভিযোগবিলাক অনা নাই ৰহেন্দ্ৰ মানে কিয় আনিবলগীয়া হ'ল ৰহেন্দ্ৰ মানে ক'ৰবাত এই কমিশ্যনৰ ভাগ বিচাৰিছিলে পোৱা নাই ঠিকাদাৰ কাম কৰিব বিচাৰিছিলে পোৱা নাই এনেধৰণৰ কিবা কথা জড়িত হৈ আছে নেকি সম্পূৰ্ণ আচলতে এই কথাবিলাক একদম গোখাত তাৰমানে এইবিলাক কোনোবা যদি কয় এইবিলাক মিছা কথা আৰু কোনোবা নাই কোৱা মোৰ মগজত যদি আপুনি এইটো আপোনাৰ প্ৰশ্ন আহিব ৰহেন্দ্ৰ মৰাণে আচলতে মই কৈছোঁ যে ভুলটো ভুল বুলি মাত মাতিব জনগোষ্ঠী এটা কোনোবা ব্যৱহাৰ কৰি থাকিব ৰহেন্দ্ৰ মৰাণে কোনো এটা ইয়াত মৰাণ জনগোষ্ঠী আজিলৈকে টেণ্ডাৰ পেলোৱা নাই কোনো এটা কাম বিচাৰি কাৰো ওচৰলৈ যোৱা নাই আৰু চাগে ভৱিষ্যতৰ দিনতো ৰহেন্দ্ৰ মৰাণে নেযায় ৰহেন্দ্ৰ মৰাণে প্ৰয়োজন হ'লে ব্ৰইলাৰ কাটিব ৰহেন্দ্ৰ মৰাণে যেতিয়া প্ৰয়োজন হ'লে কচু ঢেকীয়া বিকিব
গতিকে ৰহেন্দ্ৰ মৰাণে দুৰ্নীতিৰ বিৰুদ্ধে কিন্তু কেতিয়াও চকু মুদি কুলি ভাও নোজোৱে গতিকে এইখিনি কথা মই সামৰণি মাৰিব লাগিব আৰু আপোনাক যিমান দীঘল হ'লেও ক'ব লাগিব এই 40 লাখ টকা যিটো জলপানী দিয়া খৰচ দেখুৱাইছে 20 লাখ টকা মেডিকেল আকৌ পুনৰ যেনেকৈ 21-22 তেওঁলোকে মেডিকেল সাহায্য দেখুৱালে 22-23তো তেওঁলোকে আকৌ মেডিকেল কিন্তু মই জানো যে বহু মৰাণ মানুহৰ লগত মই বেমাৰী মানুহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকোঁ কিন্তু পোৱা নাই তেওঁলোকে মিছা গুখাত তেওঁলোকে মিছা কথা কৈছে তাৰো তদন্ত আওতালৈ আহিব লাগে আৰু নামঘৰবিলাকত মৰাণৰ নামঘৰবিলাকত তেওঁলোকক তাল মৃদঙৰ যিটো মানে নিবিদা আছিল তেওঁলোকে তাল মৃদং দিয়া এতিয়া কিমান নামঘৰত দিলে মই নাজানো এই তেওঁলোকে তাল মৃদং দিয়া নামত কিন্তু 20 লাখ টকা খৰচ কৰিছে তাতো সম্পূৰ্ণ বিসংগতি আছে মই দেখুৱাই দিম আপোনাক 20 লাখ টকা শিপিনীসকলক তাঁতশাল প্ৰদান কৰা তেওঁলোকে দেখুৱাইছে তাতো বিসংগতি আছে সম্পূৰ্ণ তেওঁলোকৰ মনে সজা কথা তেওঁলোকে তাত কিছু সংখ্যক অকল দায় হৰাকৈ দি পেলাই তেওঁলোকে হাৰিব বিচাৰিছে গতিকে এই যিটো 20 লাখ টকা মৃদং তাল মৃদং এই তাল মৃদং মানে নিবিদাটো কোনে লাভ কৰিছিলে মই কৈ দিছোঁ বৰ্তমান ADC চিন্ময় পাঠক এই কাউন্সিলখনৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী তেখেত চিন্ময় ফুকন গতিকে তেওঁৰ তলৰ কৰ্মচাৰী নমী ফুকন পৰিষদখনৰ গোটেই কামখিনি চোৱা চিতা কৰে নমী ফুকনে তেখেতৰ স্বাস্থ্যজনিত কাৰণত তেখেতে ছুটিত থকা অৱস্থাত গোটেই কামখিনি শশান্ত বৰশইকীয়াক দায়িত্ব দি থৈছে গতিকে তেখেতে কামখিনি ন্যায়িকৈ চায় কিন্তু আশ্চৰ্যজনক কথা যে এই যিটো 20 লাখ টকা তাল মৃদঙৰ মানে নিবিদা এইটো সেই অফিচৰ এই যিগৰাকী নমী ফুকনৰ স্বামী ৰঞ্জন চেতিয়াই কিন্তু এই অট'নমাছ কাউন্সিলৰ অধিকাংশই মানে নিবিদা তেওঁ লাভ কৰে ইয়াত আচলতে কোন ৰাজনৈতিক নেতা আশিক আছে আৰু কোন জিলা প্ৰশাসনৰ মুৰব্বী বিষয়া আশিক আছে কোন অট'নমাছ কাউন্সিলৰ এই ভণ্ড নেতাৰ আশিক আছে এইটো কিন্তু আইনৰ আওতালৈ আহিব লাগে আমি দাবী জনাইছোঁ মৰাণ জনগোষ্ঠীৰ হৈ ৰহেন্দ্ৰ মৰাণে দাবী জনাইছে গতিকে এই কথাখিনি আছে গতিকে এই কথাখিনি আছে আৰু 2023 আৰু 24 বৰ্ষটো একেবাৰে শেষৰটো আপুনি চাব যে ইয়াত কিন্তু তেওঁলোকে 2 কোটি টকা তেওঁলোকে ধাৰ্য কৰি থৈছে ইয়াৰ ভিতৰত কিন্তু অকল এটা ফাণ্ড তেওঁলোকে অলৰেডি তেওঁলোকে ব্যৱহৃত কৰিছে তেওঁলোকে আকৌ পুনৰ কিন্তু জলপানী ছাত্ৰ ছাত্ৰীক তো বহু মৰাণ ছাত্ৰ ছাত্ৰীয়ে কিন্তু 3টা বৰ্ষত 21 22 23 আৰু 23-24 3টা বৰ্ষতে জলপানী দিছে তেতিয়াহ'লে বহুত ছাত্ৰ ছাত্ৰী পালেহেঁতেন কাৰণ যোৱা বছৰটো মই যিমান স্কুললৈ গৈছোঁ 35গৰাকীক ময়ে কিতাপ দিছোঁ তিনিচুকীয়া জিলাত ব্যক্তিগতভাৱে মই অট'নমাছ কাউন্সিলকতো এখন কিতাপ দিয়া দেখা নাই তেতিয়াহ'লে জলপানী ক'ত মই ৰাজহুৱাভাৱে আপোনাৰ চুক্তিত তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ ৰাজহুৱা ফাদিল কৰক অন্যথাই কিন্তু কোনো কাৰণত ক্ষান্ত থকা নহ'ব যাতে সাপ বিচাৰোঁতে যাতে কেঁচু নোলায় তাৰ কাৰণে কিন্তু তেওঁলোকে যাৱতীয় কামখিনি অতি সোনকালে ৰাইজৰ ধন ৰাইজৰ মাজলৈ এৰি দিয়াটো বিচাৰিছোঁ গতিকে ইয়াৰ পাছত তেওঁলোকে চাব এই জলপানী নামত তেওঁলোকে অলৰেডি এই 2023 আৰু 24 বৰ্ষটো তেওঁলোকে অলৰেডি বিলাই আছে আপোনালোকে দেখিব চালে তাৰ পাছত তেওঁ 20 লাখ টকা তেওঁলোকে খেলৰ সামগ্ৰী বিতৰণৰ নামত ধাৰ্য কৰি থৈছে এইটো এতিয়ালৈকে তেওঁলোকে ইমপ্লিমেণ্ট কৰা নাই আৰু 30 লাখ টকা কুটীৰ শিল্প সামগ্ৰী বিতৰণৰ নামত ধাৰ্য কৰি থৈছে 20 লাখ টকা তেওঁ পশুপালন মানে কৰাৰ নামত তেওঁলোকে দিয়াৰ নামত তেওঁলোকে ধাৰ্য কৰি থৈছে আৰু 20 লাখ টকা টুৰিজিম বনোৱাৰ নামত তেওঁলোকে ধাৰ্য কৰি থৈছে মানে 30 লাখ টকা কৃষি ক্ষেত্ৰত তেওঁলোক দিয়াৰ বিতৰণ কৰাৰ নামত ধাৰ্য কৰি থৈছে আৰু 30 লাখ টকা উদ্যোগীকৰণ মানে পিঠা পনা মেচিন কিবা কিবি এনেকুৱা কিছুমান তেওঁলোক দিয়াৰ নামত তেওঁলোকে ধাৰ্য কৰি থৈছে আৰু 20 লাখ টকা তেওঁলোকে তাঁতশাল বিতৰণৰ নামত ধাৰ্য কৰি থৈছে এইখিনি ধাৰ্যই কৰিছে এইখিনি কিন্তু ৰূপায়ণ কৰা নাই কিন্তু এইখিনিও তেওঁলোকে কোনো কাৰণত সঠিক ৰূপায়ণ নকৰে কাৰণ তেওঁলোকে তেওঁলোকৰ কাৰ্যকালটোত মানে তেওঁলোকে উঠি পৰি লাগিছে মৰাণ জনগোষ্ঠীটোক তেজ ফুঁহি খাই আৰু 100 বছৰ দ গাঁতত ভৰাই দিয়ে তেওঁলোকৰ যি পৰিকল্পনা অভিসন্ধি এই অভিসন্ধিয়ে তেওঁলোকক আৰু বুজি পাবলৈ বাকী নাই কিন্তু এটা কথা আপোনালোকে চাব যে আসাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ট্ৰাইবেলছ এণ্ড শিডিউল কাষ্ট ডিপাৰ্টমেণ্ট ডিৰেক্টৰ গণেশ কাকতি তেখেতৰ ফোন নম্বৰটো মই আপোনাৰ চেনেলত কৈ দিছোঁ 8638993047 আকৌ কৈ দিছোঁ গণেশ কাকতি মানে ডিপাৰ্টমেণ্টৰ ডিৰেক্টৰ গণেশ কাকতি নম্বৰটো 8638993047 তেখেতক অন্তত ফোন মাৰিলে অন্তত সবিশেষ অন্তত গম পোৱা যাব যে কিয় আচলতে সঠিকভাৱে লোকপিয়ল হোৱা নাই আৰু সঠিক মানে চেঞ্চাছ হোৱা নাই আৰু
সমষ্টি নিৰ্ধাৰণ হোৱা নাই আপুনি জানি আচৰিত হ'ব যে গণেশ কাকতি ডাঙৰীয়াই তেখেত এজন বিষয়া তেখেতে অটোনমাছ কাউন্সিলৰ দুজন ব্যক্তিক লেটাৰ যোগে সেই লেটাৰখন আপোনাক মই ষ্টুডিঅ'ত আপুনি দেখুৱাই দিছোঁ এইখন লেটাৰৰ জৰিয়তে দায়িত্ব অৰ্পণ কৰিছিল আপোনালোকৰ ষ্টুডিঅ'ত মই দেখাই দিছোঁ এই চিঠিখন জৰিয়তে এই চিঠিখনৰ আচলতে নং MAC 1/2001 এইটো ডেটেড তিনিচুকীয়া 1 অক্টোবৰ 2021 অৰ্ডাৰ দিছিলে এইটো অটোনমাছ কাউন্সিললৈ তেখেতৰ ছিগনেচাৰ তে অৰ্ডাৰ দিছিলে যে তেখেতে এই আমাৰ অটোনমাছ কাউন্সিলৰ মানে দেৱেশ্বৰ মৰাণ তেখেত পৰিষদখনৰ এটা ভাল দায়িত্বত আছে দেৱেশ্বৰ মৰাণ আৰু দীপেন বৰুৱাক দায়িত্ব দিছিলে কিন্তু এই বদমাছিকেইজনে জাতিক শুহি খোৱাকেইজনে সঠিক সময়ত সেই লোকপিয়ল আৰু সমষ্টি নিৰ্ধাৰণৰ ৰিপৰ্টটো নপঠিওৱাৰ কাৰণেই আজি 3 বছৰ আজিলৈকে নিৰ্বাচন নহ'ল যাৰ জৰিয়তে কিন্তু বহু কোটি টকা বছৰত কিন্তু মৰাণ জনগোষ্ঠীটোৱে আজি হেৰুৱাবলগীয়া হৈছে লোকচানৰ ঘৰত বহিবলগীয়া হৈছে তাৰ উদাহৰণ মই দিছোঁ এটা জনগোষ্ঠী আজি দেউৰী যিখন স্বায়ত্তশাসিত পৰিষদ দেউৰীসকলে কিন্তু মিনিমাম আজি তাৰিখত এবছৰত কিন্তু 15 কোটি টকা চাগে পায় এইটো মানুহ সকলোৱে জানে কিন্তু আজি যদি আমাৰ নিৰ্বাচন হ'লহেঁতেন তেতিয়াহ'লে মৰাণ জনগোষ্ঠীৰ অন্তত 10 পৰা 15 কোটি টকা পালেহেঁতেন গতিকে এইটো তেওঁলোকে পাকে পকাৰে তেওঁলোকে এটা কৰিব খুজিছে আৰু এতিয়া শেহতীয়াভাৱে এই মানে অটোনমাছ কাউন্সিলৰ চিফ অৰুণজ্যোতি চুতীয়া কথাটো জানে অৰুণজ্যোতি চুতীয়াই মৰাণ নহয় তেওঁ চুতীয়া তেওঁক মই মৰাণ বুলি নাজানো কিন্তু আমি মৰাণ ছাত্ৰতা কৰাৰ পৰা একেলগত কৰিছোঁ মই অৰুণজ্যোতি চুতীয়া বুলি জানো অফিচিয়েলি অৰুণজ্যোতি মৰাণ আমি জানো নাই মই চুতীয়া বুলি জানো আপোনালোকে অফিচিয়েলি কি বুলি জানে মই নাজানো যে মই চুতীয়া বুলি জানো অৰুণজ্যোতি চুতীয়াই তেওঁ আজি মানে সোণৰ মানে যিটো মানে হাঁহে মানে এই তাত তেওঁ আজি ভৰি দিছে তেওঁ মানে কি হ'ল এনেকুৱা এটা ভুল ৰিপৰ্ট পঠিয়াইছে আপোনাক মই তথ্যবিলাক দেখুৱাব পাৰিম যে বিভিন্ন চাহ বাগানত তিনিচুকীয়া জিলাত থকা চাহ বাগানত 50% মৰাণ মানুহ আছে বুলি তেওঁ এটা ৰিপৰ্ট ভুলকৈ ৰিপৰ্ট পঠিয়াইছে চৰকাৰলৈ এই ৰিপৰ্টটো যোৱাৰ পাছত কাৰণ মৰাণ সভাই এটা নিজাববীয়াকৈ মৰাণ চেতনা আৰু মৰাণ সভাই এটা ৰিপৰ্ট তেওঁলোকে তৈয়াৰ কৰিছিলে যে তেওঁ মৰাণ মানে মানুহ প্ৰকৃততে বোলে ইমানখিনিহে আছোঁ শুদ্ধ ৰিপৰ্ট এটা পঠিয়াইছিলে তাক নক্সাত কৰি পেলাই অৰুণজ্যোতি মৰাণে পাকে পকাৰে 26 চনলৈকে আচলতে তেওঁ নিৰ্বাচনৰ এই মানে 26 চনৰ এই নিৰ্বাচনটো কৌশলে পাৰ কৰাৰ কাৰণে তেওঁ যাতে এই দুৰ্নীতিবোৰ কৰি তেওঁ অন্য এটা দললৈ যোৱাৰ যিটো পৰিকল্পনা এই পৰিকল্পনাৰ কাৰণে তেওঁ ভুল তথ্য এইবোৰ ৰাজহুৱা হ'ব লাগে আপুনি বহুত দুৰ্নীতিৰ কথা ক'লে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ বা মৰাণ উন্নয়ন পেকেজ এই দুৰ্নীতিবিলাকৰ হোৱাৰ ক্ষেত্ৰত আপুনি আইনগতভাৱে হওক বা ব্যক্তিগতভাৱে হওক এটা ঊৰ্ধ্বতম কৰ্তৃপক্ষ মই কোন হ'ব মই নাজানো বা আইনগতভাৱে হ'লেও আপুনি আগবাঢ়িছেনে আমি আইনগতভাৱে মানে প্ৰথম তথ্যখিনি আমি যোগাৰ কৰি লৈছোঁ কাৰণ যুদ্ধ কৰিবলৈ অস্ত্ৰ লাগিব হয়নে আপুনি খৰি এডাল কাটিবৰ কাৰণে যাওঁতে আপোনাক হাতত দাখন লাগিব আপুনি জুই একুৰা জ্বলাবলৈ যাওঁতে আপোনাক মাৰ্কচিষ্টটো লাগিব গতিকে ৰহেন্দ্ৰ মৰাণৰ ওচৰত যথেষ্ট তথ্য আছেই কিন্তু আৰু অকণমান তথাপিতো মৰাণৰ যিবিলাক আৰু বিজ্ঞ লোক আছে নিশ্চিতভাৱে আইনৰ কাষ চাপিম মৰাণৰ আৰু বিজ্ঞ লোক আছে আইনৰ কাষ চাপিব মই বুজি পালোঁ মৰাণ জনগোষ্ঠীৰ আৰু বিজ্ঞ লোক আছে অকল ছাত্ৰ সংগঠন কৰাখিনি বিজ্ঞ লোক তেনে নহয় এই বিজ্ঞসকলৰ লগত আপোনাৰ আলোচনা বিলোচনা হৈছেনে এই কথাবিলাকক লৈ আমি বহুজনৰ লগত হৈছে বহুতে এই তেওঁলোকৰ বহুসংখ্যক ব্যক্তিয়ে আচলতে এই বিষয়বিলাকত তেওঁলোকে অসন্তুষ্টি আৰু খং কিন্তু এটা কথা ঠিক ৰহেন্দ্ৰ মৰাণৰ নিচিনা আচলতে এনেকৈ কৈ দিবলৈ তেওঁলোকৰ কোনোবা এইখিনিত ভয় কিন্তু ৰহেন্দ্ৰ মৰাণে 10টা দিনহে জীয়াই থাকিব বিচাৰিছে ৰহেন্দ্ৰ মৰাণেতো 11টা দিন জীয়াই থাকিব বিচৰা মানুহ নহয় ৰহেন্দ্ৰ মৰাণৰ কাৰণে যি প্ৰত্যাহ্বানেই নাহওক মই কৈছোঁৱে সঁচাটো সঁচা বুলি যিকোনো কোণত মাত মাতিম যিকোনো কোণত থিয় দিম গতিকে ইয়াত কোনো আপোচ কৰা নহ'ব আচলতে এই যিবিলাক তেওঁৰ বৃহৎ বহুকেইটা অভিযোগ মাতিলে আমি কৈছোঁৱে প্ৰথমতে যে এগৰাকী সমাজকৰ্মী ৰূপে এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা এগৰাকী প্ৰাক্তন আলফা হিচাপে আমি ৰহেন্দ্ৰ মৰাণক
আমি মাতিছিলোঁ ভিডিঅ'টোলৈ, মাতি কিনে তেওঁৰ পৰা জানিব বিচাৰিছিলোঁ তেখেতৰ ভৱিষ্যতৰ পৰিকল্পনা। বৰ্তমান তেখেতে বহু ৰাইজৰ হৈ কাম কৰি আছে, বিপদত পৰা মানুহসকলক তেওঁ যেনেধৰণে সহায় কৰি আহিছে, আৰ্থিকভাৱে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক। তো তাৰ সমান্তৰালভাৱে কিন্তু তেখেতে বহুকেইটা মৰাণ জনগোষ্ঠীৰ যিটো পিছপৰা মৰাণ জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে অহা বহু কোটি কোটি টকা তেখেতে দুৰ্নীতি কিন্তু অভিযোগ উত্থাপিত কৰিছে। গতিকে আমিও আজি ভিডিঅ'টোৰ পৰা যিসকলৰ বিৰুদ্ধে তেখেতে অভিযোগটো আনিছে সেইসকলক আমি অনুৰোধ জনাম যে অতিকৈ পিছপৰা, আমিও মৰাণ জনগোষ্ঠী অধ্যুষিত অঞ্চলত বাস কৰা এগৰাকী যুৱক, গতিকে আমি মৰাণ জনগোষ্ঠীটো আজি কেনে এটা অৱস্থাত আছে, কেনেধৰণৰ পৰ্যায়ত একাংশ লোকে বসবাস কৰি আহিছে আমি স্বচক্ষুৰে দেখিছোঁ। গতিকে আমিও অনুৰোধ জনাম এগৰাকী এই ভিডিঅ'টোৰ এংকৰ হিচাপে যে এনেধৰণৰ দুৰ্নীতিবিলাকৰ পৰা আপোনালোকে আঁতৰি আহক। এনেধৰণৰ দুৰ্নীতিবিলাকে তেখেতে কোৱাৰ দৰেই আদি অনন্তকাললৈ আচলতে জনগোষ্ঠীক পিছুৱাই লৈ যাব। গতিকে আমিও অনুৰোধ জনাইছোঁ যে এনে দুৰ্নীতিবিলাকৰ পৰা আঁতৰি আহি যিহৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক ধনবিলাক মোকলাই দিছে, সৎ কামত নিয়োগ কৰক, জনগোষ্ঠীটো উন্নয়ন কামত আগবঢ়াই নিয়ক, এয়া আমি আশা কৰিছোঁ।